নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক SKG YT নিউজৰ এটা নতুন ভিডিঅ'লৈ। আৰু আজি মই আপোনালোকলৈ কেইবাটাও ভাল খবৰ লৈ আহিছোঁ, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধুসকল, প্ৰথমটো খবৰ হৈছে প্ৰাগ চিনে এৱাৰ্ডছৰ বিষয়ে। আৰু এই অনুষ্ঠানটো ইতিমধ্যে কালি হৈ গৈছে, য'ত নেকি অসমৰ বহুকেইজন জনপ্ৰিয় অভিনেতা অভিনেত্ৰী উপস্থিত থাকে। আৰু সিদ্ধাৰ্থ শৰ্মা অৰ্থাৎ KK ছাৰে ইয়াৰ বিষয়ে এটা পোষ্ট দি সকলোকে ধন্যবাদ জনাই। আপোনালোকে যদি গোটেই পোষ্টটো পঢ়িব বিচাৰে তেনেহ'লে ভিডিঅ'টো প'জ কৰি পঢ়িব পাৰে। বন্ধুসকল, দ্বিতীয় খবৰটো হৈছে বৰষা ৰাণীৰ বিষয়ে। আপোনালোকে নিশ্চয় জানে যে 22 ফেব্ৰুৱাৰী তাৰিখে বৰষা ৰাণীৰ বিয়া, আৰু তেওঁৰ বিয়া ঠিক হৈছে যোৰহাটৰ ভাস্কৰ বৰুৱাৰ লগত। আৰু কালি ডিম্পু বৰুৱাই বৰষা ৰাণীৰ লগত এটা সৰু ক্লিপ শ্বেয়াৰ কৰিছিল ইয়াৰ বিষয়ে। তাৰ কিছু দৃশ্যাংশ মই আপোনালোকক দেখুৱাই দিছোঁ। আৰু এটা কথা, আপোনাৰ যিটো নতুন জীৱনলৈ বহুত বহুত শুভেচ্ছা থাকিল। ধন্যবাদ। নিশ্চয় বিয়াখন খাব যাব লাগিব। এতিয়া বাইদেউ আহিব, বাইদেউৰ বিয়াখন খাব যাব লাগিব। বন্ধুসকল, ভিডিঅ'টোত আগলৈ বহাৰ আগতে মই আপোনালোকক এটা বহুত ভাল অসমীয়া চেনেলৰ বিষয়ে ক'বলৈ ওলাইছোঁ, যাৰ নাম হৈছে নৰ্থ ইষ্ট বাইকাৰ চাইমন, য'ত নেকি আপোনালোকে বিভিন্ন ধৰণৰ ট্ৰেভেলিঙৰ ব্লগ দেখাৰ উপৰিও অন্যান্য কোৱালিটি ভিডিঅ' পাব। গতিকে তলৰ ডিছক্ৰিপশ্যনতে এই চেনেলটোৰ লিংক আছে, এবাৰ চাই আহক আৰু ভাল পালে নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰিব। বন্ধুসকল, পিছৰ খবৰটো হৈছে নীল আকাশৰ বিষয়ে। 28 ফেব্ৰুৱাৰী তাৰিখে জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশৰ বিয়া, আৰু ডিব্ৰুগড় অধিবক্তা নেন্সী ফুকনৰ সৈতে 28 ফেব্ৰুৱাৰীত জনপ্ৰিয় কণ্ঠশিল্পীগৰাকী বিবাহপাশত আবদ্ধ হ'ব। আজি ভিডিঅ'টো ইমানেই, আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট নাপাহৰিব। আৰু আমাৰ ইউটিউব চেনেল SKG YT নিউজত যদি প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব। আজিলৈ ইমানেই, ধন্যবাদ। জয় অসম।